हाय पूजा प्लेस आइबा लागे मान ये की रहा हो जाए गाइस बहुत धुनिया किताब হয় तो गाइस আকৌ আহি গলো আজি বিশ্বকৰ্মা পূজা তো হাই গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল আকৌ এটা নতুন ভিডিও আপোনালোকক স্বাগতম জনাইছো তো আজি বহুতখিনি কাম করলো মানে দিনৰ পুৱাৰ পৰা ভিডিও বনাব নললো কিন্তু ইটাৰ পৰা আৰু পুৰা বনাই যাম দোকান চোকান সাফা কৰি গাড়ী চাৰি ধুই গাছা ধুই পুৰা একদম উলাই আছো আৰু ৰাতি আমাৰ তাবাই হ'ব চাইটা এতিয়া ৰূপাতো ঘৰত আহি পালো এতিয়া সকল লাগি যাই থাকো গাইস ৰূপাতো ঘৰৰ পৰা আহি পালো পূজা থলি আৰু এতিয়া আমি পূজা থলিত আহি অলপ মানে গৰম লাগিটো যেহেতু ফেনৰ তলত অলপ বহিলো ৰতে আৰু আমাৰ শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন চকত মানে কৰা হৈছে আৰু পূজাখন অলপ ভালকে দেখাই আছো আৰু আমি এতিয়া পেটলা দোকানত আছে ঘৰত আছে আৰু আমি ঘৰতো দেখাই আছো ৰবা এই নাম বাজি আছে নহলে হাল্লা হৈ আছে বাকি আমাৰ সম্পাদক আজি আমাৰ পেটলা আৰু পেটলাৰ গেলামটো একবাৰ দেখাই আছো ৰব আমাৰ গেলামাল দোকানী যিখিনি আমাৰ মানে বজাৰ খিচাৰিৰ এইখিনি আৰু দোকানৰ পৰাই লোৱা হৈছে কেটাপটা কৈ দিয়া লছ বঢ়িয়া লছ हैप्पी বিশ্বকৰ্মা পূজা বাকি আজি কৈ দিয়া ইয়াতে খিচাৰি আছে না আৰু ৰাতিৰ লেগি কি আছে ইয়াতে ৰাতিৰ লেগি অলপ জোৰত কৈ মানে গান বাজি আছে না শুনা নাপায় নাম কাৰ আছে কৈ দিয়া আমি আপিটো জানো ছবিটা বুলি আৰু আপা কিটা নাজানা এনেকুৱাহে চলি আজিকালি বঢ়িয়া বাকি আমি এতিয়া খিচাৰি খাম নেকি দে লুকছে বেলেগ আছে টাইমে নাই মানে চাবা বুট খাই আছো বুট প্ৰসাদ বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাই আছো আৰু কোৱাত ই বেছিকে ভাল কিবা এটা কৈ দি খিচাৰিটো খাবি না মই খাই লওঁ ৰে গাইছ বঢ়িয়া বাৰকা বঢ়িয়া তো গাইছে চাব পাৰে মানে দোকান পোহৰ যিখিনি আছে মানে এইখিনি পূজা কৰি আছে আৰু চাই থাকক ভিডিঅ'টো তো গাইছ জাষ্ট মই এতিয়া আহি পালো ই বোলে ভিডিঅ' বনাই আছে মই একবাৰ উঠাব খুজিছি এতিয়া আহি পালো মানে মই এটা মিটাপত আছিলো আহিব দিয়া নাছিলে সেইকাৰণে আহোঁতে দেৰি হ'ল এই খিচাৰি খাম এতিয়া হেৰি দিছে বিলাহী টক খিচাৰি আহি পোৱা নাই মিটাপত কোন আছিলে ছাৰ এটা হাই দি এইটো আমাৰ স্কুলৰ হেডমাষ্টাৰ খাই লওঁ তো গাইছ এয়া খিচাৰি আহি পালে আমাৰ ঐ ভাই অলপ দিবি অলপ এনেকৈ কেনে হৈছে ভাল না তো খাইছা নাই ভিডিঅ' বনালো অলপ এই খিচাৰি আহি পালা মই দাবি দিওঁ নেকি আলু এক পিচ নাই আছে নেকি দিয়ে পাম দেই এইবাৰ কিবা এটা কৈ দি খিচাৰিটোৰ কথা কিবা এটা কৈ দি কেনে লাগছে খাই ভাল লাগছে না বঢ়িয়া লাগছে হাতত নুঠে বঢ়িয়া দে খা যেনকা বাৰা সেনকা খা দে এইটো টিভিত দিম ভিডিঅ'টো টিভিত আহিব সঁচাই চাবি টিভিত চাবি দে হা কি কৰিব যাবা এই অলপ জোৰত কওঁ शाबाश बेटा बहुत बढ़िया মদ খাবা যাবি তই মদটো মেন নেকি কেই টকাৰ খা তই বেছি নাহা 15 টকা খাম 15 টকাতে দেখোন তই গোটা আটা বাৰী আহি থাকা বেছিকে আবা লাগে খাইছে যদি ঘৰলৈকেও লৈ আহা নেকি বে গধূলাৰ কাৰণে আমি
ফুল ৰেডি এতিয়া কল্প আহি পেলা ৰূপ উঠাই লাগিছে বাকী আমি ৰেডি আমি এতিয়া যাবা ওলাইছো মানে আমাৰ ক'ত বুলি কয় জাগাখিনিৰ নাম কৈ দি ওকে 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 চাই দিয়ক গম পাই যাব চব আহি পালো আমি পাছেটি মানে খতৰা মন্দিৰ নে কি ৰূপ বাপ ফুলটা বাহি গাইছ এই আগৰ পৰা ভিউ ব্লগ কৰি আছা তহঁতে গাইছ এইটো ইয়াৰে মন্দিৰ হয় পুখুৰীত মাছ আছে নাইবা মাছ চাবি গাইছ মাছ আছে কিন্তু কেমেৰাত বা আহিছে নে নাই নাজানো এইকেইটা আকা এইকেইটা মাছ বিচাৰি আজি খতৰা মন্দিৰ গাইছ 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 মাছ কলা কলা দেখা পাইছা কিন্তু এয়া মাছ হয় কৈ 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 ইয়াতো খেদলি মাছকেইটা এইটো মন্দিৰৰ ভিতৰ হয় গাইছ চাব পাৰে ফুলটা বাহি ইয়াতে ফটো উঠি আছে আপি এটা গেলিয়ে মা তই কোনদিনাৰ পৰা পঢ়া কৰিলি ইমান দোকান আছে কিতাপৰ দোকানতে আজি ৰখলি কিতাপ লাগে তোক নধরবো তাতে পড়ে যাবে ভাঙে যাবে গান দেইতারে আটে ঠিকুনা থেকে গাড়ি চলে চলে আধা বয়স কাটালা কিন্তু য'তে ত'তে দেখা পাওঁ কবে চলি গিলা য'তে ত'তে দেখা পাওঁ এই ৰূপ আগফালে যাচোন তই ৰূপ কিন্তু ল'ম নেকি আমাৰ ঘৰৰ পৰা তাক চাই থাকিম তো গাইছ আমি ইয়াতে মানে বহুতখিনি আকৌ দেখাব পৰা নাই কাৰণ এই মানুহৰ বহুত ভিৰ খোজ কাঢ়িব জাগা নাই উপায় নাই অলপ এতিয়া অলপ শান্তি জেগাত আহি বহিছোঁ ইফালে ধুনীয়া চুটি তুলি আছোঁ তো ইয়াতে আমি বহি আছোঁ গুড প্লেচ আহিব লাগে মানুহ অসমীয়াত কি কয় গুড প্লেচ ভাল ঠাই ভাল জেগা শুদ্ধ অসমীয়াত কো দে মই নাজানো ৰ হা মই নিজে কিবা বিশুদ্ধ জেগা হৈছে নেকি হৈছে হা সুন্দৰ ঠাইটো জানিছে একদম পাৰা হৈছে অসমীয়াত আমি লেটাৰ ৰখা চলি হাইস্কুলত 99.9 পাওঁ একটো কিহত কাটে মই নিজে নাজানো 99.9 বা একটো কিহত কাটে মই নিজে নাজানো 99.9 পাইছো তোমাৰ কি কৈছিলে কচোন কৌ তহঁতি একেলগে পঢ়া নাছিলি হা
ই ঢোকা দি কিনে পাছ কৰিছি তো কিয়া নম্বৰ বেছি বেছি বোলে ই তই বেছি বেছি নাম্বাৰ তই বেছি বেছি তই গাইছ মই স্কুলত কিন্তু পঢ়াত একদম বহুতখিনি ভাল আছিলো মই পঢ়া নাই মই গম নাপাওঁ মই কিন্তু পঢ়াত বহুত ভাল আছিলো দেই মই কিন্তু এইটো বুজাব নোৱাৰো ভালে হ'ব ন নাম নকওঁ তাৰ কিন্তু ভালকে পাছ কৰিছো মই আৰু আজি মই এই জাগাত মানে ইউটিউবত আহিব লগা দিন আহি গৈছে এনেকুৱা ভাল আছিলো কিবা কওঁ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰোঁতে যাব লাগিব এতিয়া মই লাইফত কি কৰিম জানানা যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ হেনো কৰি দিব লগতে ছাবস্ক্ৰাইবটো কৰি দিব এয়াই কৰিম ভিডিঅ'টো শেষ হোৱা নাই মই এইটো কওঁতে মোৰ জীৱনটো যাব মই সেইটো কৈছো হয় নাই ৰূপ জানিছা কি হৈছে তোৰ হা ভিডিঅ' এটা চাউণ্ড কি হৈছে কচোন তই ইমান দুখ কিয় আজি ভিডিঅ' কৰি থৈ দিছো দে কৌ সঁচা মই আজি সঁচাকে দিম মই ডাইৰেক্ট মই ইউটিউবত ডাইৰেক্ট মই দি দিম তইতো বিয়াওতো কৰিছা কি হৈছে কৌ এই কি হৈছে কৌ কি হৈছে কৌ নে তিনিক নকোৱা কৰি আহিছা তই এ বে বিয়া পাতা চলি তাৰে এই দুখ দিব লাগবি এইগিলা ৰিল চাই থাকে ই দেখছা বিয়া চিয়া পাতি এই বুঢ়া বয়সত মানুহ এইগিলা জাগাত আহিলে কি ধুনীয়া জাগা চাচোন এইগিলা জাগাত আহিলে মানুহ এইগিলা বহা জাগা আছে কিবা আছে এইগিলা জাগাত আহিলে মানুহ আপি লৈ আহে মই এই দুটাক লৈ আহিছো এইগিলা লাইফ মোৰ এইগিলা কৰিব চিন্তা আছো মই হে বিদ্যা বে মই বিদ্যা কৈছো তোকে বিচাৰি আহিছিলো তেতিয়াৰ পৰাই চা একবাৰ চা একবাৰ হাই কৰি দি একবাৰ হাই কৰি দি আৰু কৈ মানুহজনী কৈ কোনটো হাই বুলি কৰি দে হাই বুলি দিছোন বুজা নেকি হা মই মা কছম মই তোকে বিচাৰি আহিছিলো বে আবে ৰন প্লিজ ভিডিঅ' লগত হা ফুৰি আহিমা আৰে ভাই ফুৰি আহিমা আবে লাষ্ট মান দেখা দে একো নাই আপোনাৰ নাখাদা হাই পূজা বৌ হাই বুলি দে হাই গাইছ ইমান ডাঙৰ স্কেনাৰ লাইফত দেখা নাছিলো ভাই বাপৰে বাপ কেইটকা মাৰবি ইয়াতে কওঁ তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ হেনে কৰি দিব লগতে কোনোবা যদি নতুনকৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইছ আৰু ইয়াতেনো কিনো দেখালো গোটেইখিনি মন্দিৰটো দেখালো গুৱাহাটীখিনি দেখালো ইমান দেখাব লগা একো নাই তো বাই বাই আকৌ নেক্সট ব্লগত লগ পাম বাই বাই